बर'नि दैदेननाय बिटिआर सोरखारा लोरबां जामारबाय नामा? बिटिसिनि मोन 10 बिफानखौ मानो दिसपुरसिम हरफिनखो? खम समनि गेजेरावनो बिटिआरआव फिन सोलायनाय फैफिनगोन नामा? बिटिआर दोलोआ लादों थाद'नाय गैयै सांग्रांथि मेल। मख'नो गोनांदि थांनाय नभेम्बर दाननिफ्राय बिपिएफ दोलोनि गाहाय बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिनि दैदेननाय बिपिएफ दोलोआ गुबुन गुबुन जिल्ला महकुमा आरो प्राइमारिफोराव हानजानि मावथिफोरखौ लानानै मावबादा खालामबोबाय थादों। बेबादिनो 12 डिसेम्बर रबिबारखालि बाक्सा जिल्लानि सदर थावनि मुसलपुरनि बाथौपुरियाव मुसलपुर जिल्ला बिपिएफ दोलोनि बानजायनायाव मोनसे मावफारिया मावबादा जानानै थाङो। गुबुन फारसेथिं फैगौ 14 डिसेम्बर खालारखालि प्रमद बर' दैदेननाय इउपिपिएल बिजेपि आरो जिएसपिनि जथाय सोरखारा 1 बोसोर आबुं जानायनि मुङाव हारिमु मोनाबिलिनि रंजाथाय फोरबो फालिनो थाम-थिम खालामनायखौ नुनो मोन्दों। जाय समाव बेरेखा दोलोआ प्रमद बर'नि दैदेननाय बिटिआर सोरखारनि हेंथायै जेबो जौगाखांनाय खामानि मावनो हायाखै होनना फोरमानजों लोगोसे रायजोफोरनि गेजेराव सांग्रांथियारि मेल खालामनानै दोलोखौ गोख्रों खालामनो नाजाबोबाय थादों। बेबायदि समाव खुंथाय गोहोआव थानाय सोरखारनि बेफोरबायदि हारिमुआरि मोनाबिलि खुंनानै लाख लाख रां खरसा खालामनो नागिरनाया बेसेबां गनायथाव? बेयो रायजोफोरनि गेजेराव मोनसे गिदिर सोंलु नुजाथिदों। रायखांनो गोनांदि 12 डिसेम्बर रबिबारखालि बिपिएफ दोलोनि आफादगिरि हाग्रामा महिलारिनि मासि लानानै सामलायनाय बे मावबादायाव सापागुरि बियाबनि बारग' एमएलए हितेश बसुमतारी थानेश्वर बसुमतारी मोनजों लोगोसे बिपिएफनि एमसिएलए आगुनि बारग' इएम एमसिएलए दोलोनि दैदेनगिरि मावथि सोद्रोमा आरो ओनसोलनि गोबां रायजो राजाफोराबो बाहागो लादोंमोन। लोगोसे बे मावबादानि गेजेरजों बिपिएफ दोलोनि एमसिएलए देरहासार बसुमतारीया आथिखाल सोरखारनि सायाव माखासे बेरफ्रुसार बिबुंथि लाखियो। गुबुन फारसेथिं दोलोनि गाहाय हाग्रामा महिलारियाबो खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। जिल्ला बिपिएफ দলৰ ওয়ার্কশপ কর্মশালা ইয়াত আমাৰ সকলো উইং আছে, ইয়ৰ উইং আছে, বিএসইউ আছে, মাইনৰিটি সেল আছে, কমেন্ট বিপিএফ আছে। আমাৰ 4টা-5টা উইং একেলগে লগ লাগি আজি ওয়ার্কশপ। ইয়াত বেলেগ পাব্লিক নাই, অকল বিপিএফ কৰ্মীসকল আছে। তো ইয়াত আমি যোৱা 17 আৰু 18 তাৰিখ নৱেম্বৰত যিটো বিটিচি এছেম্বলি হৈছিল এইবিলাকত আমাৰ প্ৰশ্নৰ উত্তৰ আমি কেনেকৈ পাইছে, সদনত কেনেকুৱা প্ৰমোদ বড়োই এনচাৰ দিছে, এইবিলাক কথা আমি কৰ্মীসকলক জনাইছে। আৰু নিজে আমাৰ ছেটিছফেক্টৰী এনচাৰ দিব পৰা নাই সেই 17 আৰু 18 তাৰিখৰ যিটো এছেম্বলি হৈছে তাতে প্ৰমাণ। আৰু আমি নেক্সট ষ্টেপ আমি কি কৰিম, প্ৰত্যেকটা টাউনত যেনিবা মুছলপুৰ হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ইয়াত আমি সকলো জাতি জনগোষ্ঠীৰ গাৰ্জেন, মুৰব্বী, বুদ্ধিজীৱী, ডাক্তৰ হওক, ইঞ্জিনিয়াৰ হওক, প্ৰফেচৰ হওক, প্ৰিন্সিপাল হওক, সকলোকে লৈ পেলাই প্ৰমোদ বড়ো যে আজিৰ দিনত এই 11 মাহত কি কি কাম কৰি আছে, কি কি ভুল কাম কৰি আছে, সেইবিলাক প্ৰত্যেক কথাৰ ওপৰত আমি মত বিনিময় কৰিম। গেষ্ট হাউচটো প্ৰত্যেক গেষ্ট হাউচটো বন্ধ বুলি আমি গম পাওঁ, কোনো আলহী থাকিব দিয়া নাই। তাৰমানে কথাটো এনেকুৱা বন্ধ নহয়, তাৰমানে কোনোবা ইএমঅ, সিএছ, কোনোবা প্ৰমোদ বড়োৰ, কোনোবা শিৱৰ কিবা পিএছ, পিএ এইবিলাকে 4টা-5টা ৰুম হৈ পেলাই উপকট কৰি ৰাখি বন্ধ। বাহিৰা মানুহ, জেনেৰেল মানুহ থাকিব দিয়া নাই। এইটো ছাবজেক্টটো হ'ল যেনিবা আমি বিপিএফ দল হিচাপে 16টা ডিপাৰ্টমেণ্টটো আকৌ দিছপুৰতে পঠাই দিলে সেইটো বুদ্ধিজীৱীসকলে কি কয়, যেনিবা আমিতো ভাল পোৱা নাই বিপিএফ হিচাপে, সেইটো আমি ছাপৰ্ট কৰা নাই। ঠিক তেনেকুৱা গাঁও কটনৰ কথা সেইটো আমি বিপিএফ হিচাপে ছাপৰ্ট কৰা নাই। এই বুদ্ধিজীৱীসকলে কি কয়, ঠিক তেনেকুৱা 3rd গ্ৰেড আৰু 4th গ্ৰেড যিটো চাকৰি দিয়াৰ যিটো অধিকাৰ বিটিচিত আছিলে সেইটো আকৌ দিছপুৰত পঠাই দিলে। সেইবিলাক কথাটো লৈয়ে আমি মত বিনিময় কৰিম। গোটেই কথা সেইবিলাক নাই। বিজেপি পলিটিকেল পাৰ্টি, নেশ্যনেল পলিটিকেল পাৰ্টি হয়, ইহঁতৰ লগত আমি বিপিএফে কোনোবা প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰীৰ লগত ফৰ্মেলি একো আলোচনা হোৱা নাই। জাষ্ট চেম ছাৰৰ লগত আমি আলোচনা কৰিছোঁ কিছুমান কথা লৈ, আৰু চেম ছাৰে যিটো কথা কৈছে এই হিচাপত মই কাম কৰি আছো। আমাৰ কি বিজন নাই, মেডিকেল কলেজ লাগে, মেডিকেল কলেজ আনিছোঁ মই, ইঞ্জিনিয়াৰিং কলেজ লাগে, ইঞ্জিনিয়াৰিং কলেজ আনিছোঁ আমি, আৰু ইউনিভাৰ্চিটিত ফুল ফ্লেজত হ'ব লাগে সেইটো কৰিছে। চিআইটি আনিছে। প্ৰমোদৰ কি বিজন আছে, প্ৰমোদৰ এই গাহৰি ফালা বিজনটো, এই গাহৰিতে
গাহৰিটো সি মানে খেলেখাৰি কৰিছে তাতে ৰঙিয়াত আমি জানো মোৰ বড়োটো কি মানুহ এইটোতো মিছলীয়া মানুহ চবেই দেখি আছে কি কৰিছে কি কৰিছে কওক কি আনিছে কওক কি পৰিৱৰ্তন হ'ব নষ্ট কৰি আছে সি এইটোৱে পৰিৱৰ্তন চেষ্টা কৰি আছে